हेलो फ्रेंड्स, केरियर ऑफ आसामলৈ স্বাগতম জনাইছো আপোনালোকক। আজি মই পাৰ্ট 1 অসমীয়া সাহিত্যৰ ওপৰত 20টা এমসিকিউ কুৱেশ্যন লৈ আহিছো আপোনালোকৰ বাবে। যদি আপোনালোকে আসাম গোভট যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ট্ৰাই কৰি আছে তেতিয়াহলে এইকেইটা কুৱেশ্যন অতিকৈ ইম্পৰ্টেন্ট হয় আপোনালোকৰ বাবে। তো ভিডিওটো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আপোনালোকে। আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব মোৰ নতুন ভিডিওবোৰ পাবলৈ। 1 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাটখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ল ৰুক্মিণী হৰণ। প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাটখনৰ নাম হৈছে ৰুক্মিণী হৰণ। কুৱেশ্যন নম্বৰ 2 মহাপুৰুষ শংকৰদেৱে কেইখন অংকীয়া নাট লিখিছিল? মহাপুৰুষ শংকৰদেৱে 6খন অংকীয়া নাট লিখিছিল। ইয়াৰ উত্তৰ হৈছে 6খন। কুৱেশ্যন নম্বৰ 3 কম্পিউটাৰত কোনে প্ৰথমে অসমীয়া পুথি লিখি উলিয়াইছিল? ইয়াৰ উত্তৰ হৈছে দিলীপ কুমাৰ দত্ত। কম্পিউটাৰত দিলীপ কুমাৰ দত্তই অসমীয়া পুথি লিখি উলিয়াইছিল প্ৰথমে। কুৱেশ্যন নম্বৰ 4 প্ৰথম অসমীয়া অনুদিত গ্ৰন্থখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে যাত্ৰীকৰ যাত্ৰা। কুৱেশ্যন নম্বৰ 5 কাক অসমীয়া সাহিত্য সংস্কৃতিৰ জনক বুলি কোৱা হয়? ইয়াৰ উত্তৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱক সাহিত্য সংস্কৃতিৰ জনক বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 6 অসমীয়া দিনপঞ্জীৰ প্ৰথম মাহ কোনটো? ইয়াৰ উত্তৰ হৈছে বহাগ মাহ। কুৱেশ্যন নম্বৰ 7 অসমীয়া ভাষাই কিমান চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? ইয়াৰ উত্তৰ হৈছে 1961 চনত। কুৱেশ্যন নম্বৰ 8 অসমৰ প্ৰথম বাতৰি কাকত অৰুণোদয় কিমান চনত প্ৰকাশিত হৈছিল? ইয়াৰ উত্তৰ হৈছে 1846 চনত। কুৱেশ্যন নম্বৰ 9 জ্ঞানপীঠ বঁটাৰে সন্মানিত প্ৰথমজন অসমীয়া সাহিত্যিক কোন? ইয়াৰ উত্তৰ হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। কুৱেশ্যন নম্বৰ 10 কীৰ্তনঘোষা আৰু নামঘোষাৰ ৰচক কোন? কীৰ্তনঘোষা মহাপুৰুষ শংকৰদেৱে ৰচনা কৰিছিল আৰু মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল। এইটো মনত ৰাখিব। কুৱেশ্যন নম্বৰ 11 পূৰ্বতে আহোমসকল কোন ভাষা গোষ্ঠীৰ অন্তৰ্ভুক্ত আছিল? ইয়াৰ উত্তৰ হৈছে টাই ভাষাৰ অন্তৰ্ভুক্ত আছিল। কুৱেশ্যন নম্বৰ 12 অসমীয়া ভাষা উন্নয়নৰ বাবে বৰঙণি আগবঢ়োৱা দুজন মিছনেৰীৰ নাম কি কি? ইয়াৰ উত্তৰ হৈছে মাইলছ ব্ৰনছন আৰু নাথান ব্ৰনছন। কুৱেশ্যন নম্বৰ 13 কোনে প্ৰথম অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হৈছে 1850 চনত এলিজা ব্ৰাউনে। কুৱেশ্যন নম্বৰ 14 প্ৰাক শংকৰী যুগৰ কবিসকলৰ নাম কি কি? ইয়াৰ উত্তৰ হৈছে হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিহৰ বিপ্ৰ আৰু মাধৱ কন্দলী। কুৱেশ্যন নম্বৰ 15 কোনে কেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল? ইয়াৰ উত্তৰ হৈছে কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণ মেননে 1940 চনত কলাগুৰু উপাধি প্ৰদান কৰিছিল। কুৱেশ্যন নম্বৰ 16 অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰথম অধিৱেশন ক'ত আৰু কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হৈছে 1888 চনৰ 25 আগষ্টত 67 নং মিৰ্জাপুৰ ষ্ট্ৰীট কলিকতাত হৈছিল। কুৱেশ্যন নম্বৰ 17 প্ৰথম অসমীয়া ছপা কৰা পুথিখনৰ নাম আৰু প্ৰকাশৰ চনটো কি? ইয়াৰ উত্তৰ হৈছে ধৰ্মপ্ৰস্থক 1813
চনত হৈছিল 1813 চনত কুৱেশ্যন নম্বৰ 18 অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল ইয়াৰ উত্তৰ হৈছে খ্ৰীষ্টীয় নৱম দশম শতিকাত ইয়াৰ উত্তৰ হৈছে খ্ৰীষ্টীয় নৱম দশম শতিকাত কুৱেশ্যন নম্বৰ 19 জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন কোন বা জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কাক জনা যায় ইয়াৰ উত্তৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী কুৱেশ্যন নম্বৰ 20 অসমীয়া ভাষাত প্ৰথম প্ৰকাশিত ডাইজেষ্ট আলোচনীখনৰ নাম কি ইয়াৰ উত্তৰ হৈছে তফজ্জুল আলী সম্পাদিত সংগম ইয়াৰ উত্তৰ হৈছে তফজ্জুল আলী সম্পাদিত সংগম ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাবচোন যদি কিবা ভুল হৈছে মোৰ ফালৰ পৰা তেতিয়াহ'লে কমেণ্টত জনাব আৰু মই পাৰ্ট 2 ভিডিঅ' লৈ আহিম আপোনালোকৰ বাবে অসমীয়া সাহিত্যৰ ওপৰত MCQ কুৱেশ্যনৰ আৰু যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈ ছাবস্ক্ৰাইব বুটনটো প্ৰেছ কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব